হাই বন্ধুবান্ধৱীসকল, কি খবৰ? তোমালোকৰ কাৰণে বহুত ভাল খবৰ আহিছে। যিসকলে অসম পুলিচৰ ABUB সহায়ক পাকিস্ত পদৰ ইণ্টাৰভিউৰ কাৰণে ৰৈ আছা, বহুতেই ভাল খবৰ। মুখ্যমন্ত্ৰী ছাৰে কি ক'লে তোমালোকে জানিব পাৰিবা। মই তোমালোকক সকলোখিনি কৈ আছোঁ। সকলোখিনি তথ্য ভালদৰে জানিবলৈ ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিবা। আৰু এতিয়ালৈকে যদি আছামিজ SK চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি লোৱা আৰু লগত থকা বেল আইকনটো অল কৰি ল'বা। তেতিয়া নতুন আপডেটখিনি প্ৰথমে তোমালোকে পাই থাকিবা। ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। যি আমাৰ অসম পুলিচৰ ABUB সহায়ক পাকিস্ত পদ আছে, তাৰ ইণ্টাৰভিউ অতি সোনকালে হ'ব। তোমালোকে সাজু হৈ থাকা, কোনো ধৰণৰ চিন্তা কৰিব নালাগে, হ'বই। আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে আজি বিধানসভা বৈঠকত কিছুমান কথা উল্লেখ কৰিছে যে অসম আৰক্ষীত বৰ্তমান 15,310টা পদ খালী আছে আৰু এইকেইটা অতি সোনকালে পূৰণ কৰিব বুলি কৈছে আমাৰ মুখ্যমন্ত্ৰী ছাৰে। ক'ভিড পৰিস্থিতিৰ কাৰণে ইণ্টাৰভিউসমূহ পতা নাই, পাতিব অতি সোনকালে। তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে আৰু মুখ্যমন্ত্ৰী ছাৰে নিজেই কৈছে এই কথাখিনি। তোমালোকে সাজু হৈ থাকা, ৰানিং প্ৰেক্টিছ কৰি থাকা, লং জাম্প প্ৰেক্টিছ কৰি থাকা। তোমালোকক মই ভিডিঅ' ক্লিপটো দেখাব বিচাৰিছোঁ মুখ্যমন্ত্ৰী ছাৰে কি ক'লে, তোমালোকে নিজে জানিব পাৰিবা। সহি কৰা হৈছে, এতিয়া আমি নটিফিকেশ্যনবিলাক উলিয়াম। অধ্যক্ষ মহোদয়, ইয়াৰ লগত আৰু এটা প্ৰশ্ন আহিছিল যে অসম আৰক্ষীত কিমান পোষ্ট খালী আছে। আমি ইতিমধ্যে উত্তৰ দিছোঁ যে অসম আৰক্ষীত আজিৰ দিনত আমাৰ 15,310টা পদ খালী আছে। বাজেট বক্তৃতাত আমি কৈছোঁ যে 15,310টা পোষ্ট আমি খুব সোনকালে পূৰণ কৰিম। ক'ভিডৰ কাৰণে পৰীক্ষা পাতাত দিগদাৰ হৈছে, আদাৰৱাইজ আমি ৰেডি আছোঁ। ইয়াৰ উপৰিও আমি 10টা কামাণ্ডো বেটেলিয়ন আমি বনাব গৈ আছোঁ। তাৰ কাৰণে আমি মাটি বাৰী চাই আছোঁ, প্ৰচেছ আৰম্ভ হৈছে। এই কামাণ্ডো বেটেলিয়নকেইটা হোৱাৰ লগে লগে প্ৰায় 12,000 অসম পুলিচত এডিশ্যনেল মেন পাৱাৰ আহিব।